আবেদ এ নিউৰ যিবিলাক ভিডিঅ' সেই ভিডিঅ'বিলাক আপোনালোকে পৰিয়ালৰ সৈতে একেলগে বহি চাব নোৱাৰে। আপোনাৰ পৰিয়ালৰ মানুহৰ লগত আপুনি একেলগে বহি সেই ভিডিঅ'বোৰ চাব নোৱাৰে। মানে এনেকুৱা অশালীন ভাষা, এনেকুৱা বেয়া ভাষা, যিবিলাক ভাষা মানে ক'বলৈ মানে বেয়া লাগি আছে, তেনেকুৱা ভাষা ইউজ কৰি আছে তেওঁলোকৰ ভিডিঅ'ত। গতিকে অসমত এনেকুৱা ধৰণৰ ইউটিউব চেনেল খুলি অসমৰ আমাৰ যিটো কালচাৰ, সংস্কৃতি, সেইটো বিনষ্ট কৰিবলৈ লৈছে এটা ইউটিউব চেনেল খুলি। আৰু অসমৰ মানুহে এতিয়াও সেই ইউটিউব চেনেলটোক পৰিত্যাগ কৰিবলৈ পৰা নাই। বৰ দুখেৰে কৈছোঁ যে সকলোৱে এই আবেদ এ নিউ ইউটিউব চেনেলটো আনছাবস্ক্ৰাইব কৰি দিয়ক। ফেচবুকত যদি কোনোবাই তেওঁলোকৰ পেজটো ফ'ল' কৰিছে তেতিয়াহ'লে আনফ'ল' কৰি দিয়ক। আৰু যিটো ফেচবুকত লাইক কৰি আছে সেই লাইকটো ডিছলাইক কৰি দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল ৰহমান ডিজিটেল ভ্লগছ। আজিৰ বিষয়টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে যে আমাৰ অসমত বহুত ইউটিউবাৰ আছে, যিসকল ইউটিউবাৰে ইউটিউবত কাম কৰি আছে। কিছুমানে বেয়াকৈ ভিডিঅ' বনাই আছে, কিছুমানে ভালদৰে ভিডিঅ' বনাই আছে। তাৰ ভিতৰত আজি এটা বিশেষ চেনেলৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে ধুবুৰী জিলাৰ পৰা কেইজনমান ল'ৰাই যিটো ইউটিউব চেনেল খুলিছে, নাম দিছে আবেদ এ নিউ। আৰু তাৰ ইউটিউব ভিডিঅ'বিলাক আপোনালোকে চাব যে অসমত আটাইতকৈ বেয়া ভাষা কোনবিলাক আছে, আৰু সেইবোৰ এই ইউটিউবাৰসকলে সেই ভাষাবোৰ এই ভিডিঅ'বোৰত ব্যৱহাৰ কৰি আছে। যিবোৰ ভাষা আপুনি আপোনাৰ পৰিয়ালৰ সৈতে একেলগে বহি তেওঁলোকৰ ভিডিঅ' চাব নোৱাৰে। তেওঁলোকৰ ভিডিঅ' আপোনাৰ পৰিয়ালৰ সৈতে আপুনি একেলগে বহি চাব নোৱাৰে। তাৰপিছত দ্বিতীয় কথা হ'ল, আপুনি বন্ধু বান্ধৱীৰ লগতে যে চাব, বহুত প্ৰব্লেম আহি যায়। কেতিয়াবা এনেকুৱা কথা কৈ দিয়ে নিজৰ আত্মসন্মানত ব্যাঘাত জন্মে। তো বন্ধুসকল, আপোনালোকে ইতিমধ্যে দেখিছে অসমৰ বহু নিউজ পৰ্টেলসমূহে এই আবেদ এ নিউ ইউটিউব চেনেলৰ বিৰুদ্ধে নিউজ কৰিছে আৰু অসমৰ ৰাইজক জনাই দিছে যে এই চেনেলটোৱে এনেকুৱা বেয়া ভাষা ব্যৱহাৰ কৰি সমাজৰ মাজত এক বেয়া প্ৰভাৱ পেলাই আছে। গতিকে সকলোৱে এই চেনেলটো আনছাবস্ক্ৰাইব কৰি সমাজৰ ভালৰ হকে চিন্তা কৰিবলৈ মই আহ্বান জনাইছোঁ। যাৰ বাবে বিশেষকৈ মোৰ এই ৰহমান ডিজিটেল ভ্লগছ ইউটিউব চেনেলৰ তৰফৰ পৰা ৰাইজক সকলোকে এই আবেদ এ নিউ ইউটিউব চেনেলটো আনছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু ফেচবুক পেজটো আনফ'ল' কৰি দিব, ফেচবুক পেজটো ডিছলাইক কৰি দিব। আৰু এনেকুৱা আৱৰ্জনা সমাজৰ পৰা আপোনালোকে হটাই দিয়ক। কিয়নো এনেকুৱা আৱৰ্জনা থাকিলে আমাৰ সমাজৰ মাজত এটা বেয়া প্ৰভাৱ পৰিব। আমাৰ ল'ৰা ছোৱালী বেয়া হ'ব, আমাৰ ল'ৰা ছোৱালীয়ে বেয়া পথত গুচি যাব। গতিকে সকলোৱে এই আবেদ এ নিউ ইউটিউব চেনেলটো আনছাবস্ক্ৰাইব কৰি দিয়ক, ফেচবুক পেজটো আনফ'ল' কৰি দিয়ক, ৰিপৰ্ট মাৰক। সকলোকে মোৰ এই ৰহমান ডিজিটেল ভ্লগছ ইউটিউব চেনেলৰ তৰফৰ পৰা কাটৰ আহ্বান।